গাইজ আজি অনুষ্ঠিত হৈ যোৱা DLED পেট এন্ট্ৰেন্স এক্সামৰ কি কুৱেশ্যন আহিছিল সেইবিলাক আমি ডিছকাছ কৰিম তো ফাৰ্ষ্ট আছিল G20 সামিট 2024 কোনখন দেশত অনুষ্ঠিত হ'ব তো এইটো ফাৰ্ষ্ট আনসাৰটো হ'ব ব্ৰাজিল শুদ্ধ উত্তৰটো ব্ৰাজিল হ'ব আপোনালোকে চাগে সকলোৱে এইটো পাৰিছে তো নেক্সট আছিল ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল তো এইটোৰ উত্তৰটো হ'ব আপোনালোকে সকলোৱে শুদ্ধ উত্তৰ মাৰিছে আই হোপ প্ৰতিভা সিং পাটিল নেক্সট কুৱেশ্যন আছিল যে এমআই গংগা ভিলাজ ক'ৰ পৰা কলৈ যাত্ৰা আৰম্ভ কৰিছিল এমআই গংগা ভিলাজ এইটো ৰিসেন্টলি হৈ গৈছে এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা দিছে তো এইটোৱে যাত্ৰা আৰম্ভ কৰিছিল বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ নেক্সট এটা আমাৰ ৰিজনিঙৰ এটা কুৱেশ্যন আছিল যে এনেকুৱা এটা বক্স দিছিলে এটা সৰি সাৰ্কেল দিছিলে এটা তো এই সাৰ্কেলত 3 5 8 13 22 আছিল তো ইহঁতৰ মাজত কেনেকুৱা সম্পৰ্ক আছে সেই চাইকিনে আমি ইয়াতে খালি ঠাই পূৰণ কৰিব লাগে তো এইটো কি হ'ব আমি এতিয়া উত্তৰটো ক'ব লাগে এইটো শুদ্ধ উত্তৰটো হৈ যাব 39 বহুতে চাগে বেলেগ বেলেগ মাৰিছে তো অপশ্যনত 30 39 আৰু 1 আৰু কিবা কিবি আছিলে তো প্ৰথম শুদ্ধ উত্তৰটো হৈ যাব আপোনালোকৰ 39 মই কৈ আছোঁ এক্সপ্লেইন কৰি আছোঁ কেনেকৈ হয় এইটো চাওক আপোনালোকে এইটো মই দেখাই দিছোঁ এইটো যে ফাৰ্ষ্টত আছে আপোনাৰ 3 যদি 3 পৰা ষ্টাৰ্ট কৰে 3 দুগুণ কৰি দিলে কি হৈ যাব 3 দুগুণ সৰি ইয়াতে এইটো খালী ঠাইটো ৰাখিব নালাগিছিল ইয়াতে আপোনাৰ 5 মাত্ৰ আছিল এইটো কাটি দিওঁ মই এইটো কিবাটো নাছিলে হা সৰি এইটো ভুল হৈছে মোৰ এইটো একো নাই ইয়াতে তো 3 এইটোৰ লগত আমি 2 গুণ কৰি দিম ইয়াতে 3 দুগুণ কিমান হ'ব 6 ন 6 ৰ পৰা -1 কৰি দিয়ক তো কিমান পাব আপোনালোকে 5 পাব ন ৰাইট তো এইটো 5 হৈ গ'ল নেক্সট ঠিক তেনেদৰে ইয়াতে এতিয়া কি কৰিব 5 ৰ লগত 2 পূৰণ কৰি দিয়ক 5 দুগুণ কিমান হৈ যাব 10 হৈ যাব ন 10 ৰ পৰা 2 মাইনাস কৰি দিয়ক 8 হৈ যাব ৰাইট ঠিক তেনেকৈ এতিয়া 8 পাইছে আপোনালোকে 8 ৰ পৰা 8 কো 2 গুণ কৰি দিয়ক 8 দুগুণ 16 ৰাইট 16 ৰ পৰা এতিয়া 3 মাইনাস কৰি দিয়ক 13 হৈ যাব 13 আকৌ তেনেকৈ এইবাৰ আকৌ কি কৰিব 13 ৰ লগত 2 গুণ কৰি দিয়ক 13 দুগুণ 26 হৈ যাব 26 ৰ পৰা এবাৰ 4 মাইনাস কৰক তো 22 হৈ যাব নেক্সট তেনেকৈ এতিয়া 22 আছে 22 দুগুণ কৰি দিয়ক 22 দুগুণ কৰি দিলে আপোনাৰ কিমান হৈ যাব 44 এতিয়া 44 ৰ পৰা -5 কৰি দিয়কচোন 39 হৈ যাব তো এইটো অপশ্যনটো 39 আছিল সৰি মই এইটো খালী ঠাইটো নাছিলে ইয়াতে তো মই এইটো আজ দিওঁতে ভুল কৰিছোঁ ক্ষমা কৰিব এইটো মই মিলাই দি আছোঁ ৰ'ব এই প্ৰশ্নবিলাক মানে লৈ আহিব নিদিয়ে ঘৰলৈ তো আহি কিনে যিবিলাক মনত আছিল তো মই সেইবিলাক কুৱেশ্যনবিলাক কৰি দিছোঁ আৰু পৰৱৰ্তী সময়ত আৰু মনত পৰিলে আৰু মই কুৱেশ্যনবিলাক দি দিম নেক্সট এনেকুৱা এটা আছিলে যে এইটো আছিলে এটা অৰ্ডাৰ এটা এনেকুৱা দিছিলে যে ADGH আৰু BEHK CFIL তো পিছৰটো কি হ'ব খালী ঠাই আছিলে তো আপোনালোকে দেখা পাব পাৰে ইয়াতে যে AD আছে AD তো এৰ পিছত চাওক মই এইটো কৰি কিনে দেখাই দি আছোঁ কেনেকৈ এইটো হয় চাবচোন যে মই এইটো দেখাই দি আছোঁ হা যে চাওক এ আছে না এ পিছত আপোনালোক চাওক BC দুটা আখৰ এৰি কিনে ডি আহিব ন তো ডি দিছে চাওক নেক্সট তেনেদৰে ডিৰ পিছত আৰু দুটা আখৰ চাওক EF এৰি কিনে জি আহিছে চাওক ঠিক তেনেদৰে জিৰ পিছত আকৌ দুটা আখৰ এৰি HI কি আহিব জে আহিব এইটো অৰ্ডাৰ দিছে দুটা আখৰ এৰি কিনে এটা সেম আছে এটা সেম আছে তো প্ৰথমটো আপোনালোকে প্ৰথমে চাব পাৰে ABC আছে ন তো ইয়াতে কি হ'ব নিশ্চয় ইয়াতে ডি হ'ব তো ডিৰ পিছত দুটা আখৰ এৰি কিনে যাওক আপোনালোকৰ মিলি যাব DEF এৰক জি আহিব HI এৰক জে আহিব ন KL এৰক M আহিব তো শুদ্ধ উত্তৰটো আপোনাৰ এইটো হৈ যাব এটা দিছিলে যে নট শব্দত থকা আখৰবোৰৰ সহায়ত দুটা আখৰযুক্ত কেইটা অৰ্থপূৰ্ণ শব্দ লিখিব পাৰি এইটো দিছিলে যে দুটাকে আখৰ ব্যৱহাৰ কৰি কিনে কেইটা লিখিব পাৰি তো অপশ্যনত আছিলে আমাৰ এটা দুটা তিনিটা হা তো ৰাইট আনসাৰটো কোনটো হ'ব আপোনাৰ তিনিটাটো হৈ যাব ৰাইট আনসাৰ মই এক্সপ্লেইন কৰি আছোঁ কেনেকৈ হয় চাওক নটত আপোনাৰ কি আছে N আছে O আছে আৰু T আছে ওকে
তো ইয়াতে আপোনালোকে চাব পাৰে তো ও এন মিলালে অন হৈ যাব যেটো নেকি এটা প্ৰিপজিশন হয় ওপৰত থকা বুজায় যেটো নেকি এটা অৰ্থ প্ৰকাশ কৰি আছে ঠিক তেনেদৰে নো মানে নহয় ন এটো এটা অৰ্থ প্ৰকাশ কৰি আছে টু মানে এটা প্ৰিপজিশন আমি জানো লৈ বুজায় তো এই তিনিটাই এটা একোটা ইংৰাজীৰ অৰ্থপূৰ্ণ শব্দ বুজাই আছে তো ইয়াৰ পৰা আমি কি ক'ব পাৰো এই তিনিটা হ'ব কিন্তু আপুনি যদি চাই ওট ও আৰু টি যদি লগাই কিনে চাই তেতিয়াহলে ওট কোনো শব্দ নাই ইংৰাজীত তো এটো হ'ব নোৱাৰে গতিকে তিনিটাই মাত্ৰ হ'ব ৰাইট আনসাৰ তো তিনিটা শব্দ লিখিব পাৰে এটা দুটা তিনিটা তো পৰৱৰ্তী সময়ত মই আৰু দি দিম আজিৰ কাৰণে এইখিনি হ'ব তো থ্যাংক ইউ